মৰ্ণিং ৱেলকাম টু নিউ ব্লগ। আৰু মই এতিয়া ৰাতিপুৱা বহুত সোনকালে আজি শুই উঠিলোঁ, যিহেতু আজি চেনী ঘৰত মানে মোৰ লগৰটো ঘৰত নঘূৰি সেইকাৰণে অলপমান মাতিছে। আৰু আমাৰ ঘৰটো বনি আছে, কিমান দিন হয় জানো, ভিডিঅ'টো দিয়া হোৱা নাই, বহুত দিন হৈ গ'ল চাব ভিডিঅ'টো। আজি পিছে বৰষুণ ৰাতিপুৱা ইমান বৰষুণ, আজি বহুত সোনকালে উঠিলোঁ কৈছোঁ মই, আনকি 9টা বজাত উঠোহে। আৰু হাতত কলগেট আহি আছে বোলে, মুখখন ধুই লওঁ এবাৰ কৈ আছোঁ। আমাৰ চেনী আহি পাই গ'লি। বজাৰ কৰিবলৈ যাম। দোকান আহি পালেহি, দোকান বন্ধ। বলহে খুৱাবি ইয়াত চাব দেই, চাদাত লক নাই, তলা নাই, এইফালেও তলা নাই, ইয়াতো তলা নাই, চব CCTV ওপৰত এৰি থৈ গৈছে। গোটেইকে স্পৰ্টিং পিন্ধি আছে চব। পাই গ'লোহি। পোৱালিয়ে জাষ্ট এইখন চকীখন ভাগিলে, এতিয়াই ভাগিলে চকীখন চা। শনিপাত এয়া আমাৰ ৰোৱনীয়ে ৰুবলৈ গৈছে। ভাত নিছে নে চাহ নিছে? এয়া কি নিছে? তামোল পানী বটল নিছে। এয়া আৰু ৰোৱনী আহি আছে। আমাৰ বৌয়ে ভাত বনাই আছে। ওলাই আহিলোঁ পথাৰলৈ, সাৰ পাচি লৈ এতিয়া পঠিয়াই নিম পথাৰলৈ। পাচিত দি আছোঁ কঠীয়া। মই এটা জধা মূৰ্খ যি পথাৰলৈ ফোন আনিছোঁ। আহি পাই গ'লোহি। এতিয়া কঠীয়া সেইটো এই বাঁহগছজোপা আনিছোঁ, এইডোখৰ পৰা আনিছোঁ কঠীয়া, এইডোখৰ পৰা। পথাৰতে মিনা মাৰিছে মমাই। পথাৰত খাই আছোঁ বুট ভাজি। ৰোৱনী বহি পিনি বুট ভাজি খাই আছে। বুট ভাজি কেলে দিয়? বুট ভাজি কেলে দিয়ে? ধান গুটি হ'বলৈ বোলে বুট ভাজি দিয়ে। সেইখিনি বুট ভাজি দিছে। ৰোৱনী কেইজনী? 1 2 3 4 5 6 7 8জনী। চেম্পি কটীয়ানী ঘৰটো উলিয়াম হা। চেম্পি কটীয়ানী ঘৰটো হ'ল আপোনাৰ, চেম্পি কটীয়ানী ঘৰ এইখন দোকানখন, এইখন দোকান আৰু এই ঘৰটোৰ মাজত এই বাৰীখনত অকণমানকৈ টিংখন ওলাই আছে। কেমেৰাত ধৰিব পৰা নাই, মই চকুত বাৰু ধৰিব পাৰিছোঁ। এইটো হ'ল চেম্পি কটীয়ানী ঘৰ, কিন্তু চেম্পি কটীয়ানী ঘৰ এইখন টিংখন ওলাই আছে। এইখন চেম্পি কটীয়ানী ঘৰ। আমি আহিলোঁ বাগানলৈ। এতিয়া এজোপাত গছত উঠিম। গছজোপা হ'ল চাম কঁঠালৰ গছ। এতিয়া চাম কঁঠাল খাম। চাম কঁঠালটো দেখিবলৈ কেনেকুৱা দেখাইছোঁ ৰ'ব, ইয়াত ছাগলী দেখাইছিলে এইটো, এই এনেকুৱা এইটো হ'ল চাম কঁঠাল। চাম কঁঠাল এইটো। এতিয়া উঠিম, ইয়াত কঁঠাল পকি আছে। ভাত খাই কাঁহি ধুইছ? ভাত পানী খালোঁ, খাই বৈ এতিয়া
গাৰ্লফ্ৰেণ্ড নাই যে এইটো অৱস্থা হ'ব। এতিয়া বেলেগ আগৰ দিনত আগতেতো পঁইতা ভাত আৰু গৰৈ মাছৰ পোৰা, তাৰপৰা আৰু লগত থাকে গাজৰ টেঙা। এতিয়া মডাৰ্ণ যুগ যে সেইকাৰণে ব্ৰইলাৰ আহি গ'ল। এতিয়া ব্ৰইলাৰ পথাৰ পৰা আহিলোঁ আৰু এতিয়া আকৌ পথাৰলৈ নাযাওঁ আৰু ঘৰলৈ হাত ভৰি ধুওঁ, গা ধুই পিনি এতিয়া শুম অলপমান, ভাগৰ লাগিছে গোটেই দিনটো কষ্ট কৰিছোঁ। ভণ্টি তুমি কোলা হ'বা ন, সেইকাৰণে পথাৰলৈ নাযাওঁ আমি। ব্লগটো সমাপ্ত মাৰিছোঁ। চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাপোৰ্ট কৰিব অকণমানকৈ। দেখিছে আজিকালি ছোৱালী চবেই ঘৰত সোমাই সোমাই বগা হৈছে আৰু ল'ৰাবিলাক ক'লা হৈছোঁ আমি।